নমস্কাৰ বন্ধুসকল, আপোনালোকে যে দেখিবলৈ পাইছে এই কলৰ বাগানখন, এই কলগছৰ জাতটো হৈছে G9 অৰ্থাৎ গ্ৰেণ্ড 9। সমগ্ৰ ভাৰতত এই কলৰ যথেষ্ট চাহিদা আছে। আমাৰ অসমতো এই কলৰ খেতি যথেষ্ট পৰিমাণত কৰিবলৈ আৰম্ভ কৰিছে। এই কল ৰোপণ কৰাৰ 5-6 মাহত ইয়াৰ ফুল ওলাবলৈ আৰম্ভ কৰে আৰু ফুল ওলোৱাৰ 3 মাহৰ পাছত ইয়াক হাৰ্ভেষ্টিং কৰিব পৰা যায়। আমাৰ অসমৰ প্ৰায়বিলাক নাৰ্চাৰীত ইয়াৰ টিচু কালচাৰৰ পুলি উপলব্ধ। এই কল মুঢ়াৰ পৰাও লগাব পাৰি। বন্ধুসকল, আপোনালোকে যদি কল খেতিৰ বিষয়ে সবিশেষ জানিব বিচাৰিছে তেনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। অনাগত দিনত কল খেতিৰ বিভিন্ন ৰোগৰ বিষয়ে, ইয়াৰ পৰিচৰ্যাৰ বিষয়ে মই এই চেনেলটোৰ জৰিয়তে আলোচনা কৰি যাম। আজিলৈ আহোঁ। ধন্যবাদ।